নমস্কাৰ বন্ধুসকল, মোৰ পিয়ুষ বলকলৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো এতিয়া আমি গৈ আছোঁ বৰ্তমান বিয়া খাবলৈ, মানে শান্তি বিয়া। মানে একেজনী মাকৰে মানে দুজনী মানে ছোৱালী শান্তি হৈছে বোলে। ই আচৰিত কথা, মানে একেবাৰে আচৰিত হ'বলগীয়া কথা। মানে একেদিনাখনে একেজনী মাকৰে দুজনী মানে ছোৱালী মানে শান্তি হৈছে বোলে। তালৈকে গৈ আছোঁ মানে। ব্লগ তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰিছোঁ। ইয়াতে মানে দুজনী বিয়া হৈছে হেনো। মানে এখন ঘৰতে মানে একেজনী মাকৰে মানে দুজনী বিয়া হৈছে হেনো। আকৌ এইফালে চাহ আকৌ মানে একদম খোৱা বোৱা ব্যৱস্থা কৰিছে আমাৰ মহিলাসকল, আই মাতৃসকল সকলোৱে মানে ইয়াতে খোৱা বোৱা ব্যৱস্থা কৰা হৈছে। আকৌ মানে ইয়াতে ৰুটি চুটি কিবা কিবিখন বেলা হৈছে আৰু মানে আমাৰ মহিলাসকলে কি ধুনীয়াকৈ মানে ৰুটি বেলি আছে ঐ। ইয়াতে মানে সৰু ল'ৰা ছোৱালীবিলাক ৰুটি খাবৰ কাৰণে বাহিৰতে মানে ব্যৱস্থা কৰি দিয়া হৈছে। মানে ভিতৰত ঠাই নোহোৱা হ'লতো, মানুহ কিন্তু বহুত ভিৰ আছে। আমাৰ আকৌ গাঁৱৰে ডেকাৰ এচামে মানে খোৱা বোৱা ব্যৱস্থা কৰি দিয়া হৈছে। ইয়াতে মানে ৰন্ধা বঢ়া কৰা হৈছে। পদূলিতে কলৰ পুলি, তাতে আমৰ ডালি। মৰাণসকলৰ মানে নীতি নিয়মেৰে পালন কৰি যোৱা হৈছে। মানে ইয়াতে আমাৰ ভকত বৈশ্যসকলে কিন্তু এনেধৰণৰ এখন খোলা পাতি মানে ইয়াতে এটা নামঘৰ বনাই পেলাই এনেধৰণৰ মানে কণীয়া সাজক মানে সেৱা ল'বৰ কাৰণে এখন সমাজ পতা হৈছে। আমাৰ আকৌ ভকত বৈশ্যসকলে এনেধৰণৰ মানে খোৱা বোৱা ব্যৱস্থাটো ইয়াতে কৰি দিয়া হৈছে। মানে আৰু এনেকেই মানে খোৱা বোৱা ব্যৱস্থা কৰি পেলাই মানে সকলোৱে একেলগে খাব মানে আমাৰ ভকত বৈশ্যসকলে। আৰু এনেকেই মানে আমাৰ আইতাসকলে বাই দি দিলে। কি ধুনীয়া লাগিছে চাওক না, এনেধৰণৰ বহি আছে আমাৰ আই মাতৃসকল। দীপালি সাগৰৰ বালি, আজি অতদিনে আছিলা খেলি। এতিয়া ভন্টি ঐ শান্তি হলি, উমলা জীৱনটি পাহৰি গলি। উমলা জীৱনটি এটাকৈ দেৱতাৰে নধৰে দুখ। জীয়ৰী জীৱনটি দেখাতে সুখ, জীয়ৰী জীৱনটি নহয় দেহু। গোলাপ ফুলৰ দৰে থাকিব ফুলি, মা দেউতা বৰে ঘৰণি কৰি। চাওক এতিয়া মানে পাই গ'লোহি। এতিয়া ৰুটি বেলি আছে, ইয়াতে খোৱাৰ ব্যৱস্থা কৰিছে। আৰু ইয়াতে চাওক এইখিনি এনেধৰণৰ মানে ৰুটি বেলি থকা হৈছে। এয়া লগৰ কেইজন গোটেইকেইজন ইয়াতে এনেকৈ মানে কৰি থকা হৈছে আৰু কাম কাজবিলাক। আৰু ইয়াত দেখিছে। আৰু এতিয়া মই গৈ আছোঁ বৰ্তমান এয়া কণীয়া গা ধুৱাইছে। আৰু মৰাণ সমাজৰ এনেধৰণে মানে তুলনি বিয়া কৰা হয়। আৰু লগতে আছে আমাৰ ধনঞ্জয়
আৰু মোৰ সহযোগী। আৰু ইয়াত দেখিবলৈ পাইছে এনেধৰণৰ মানে কণীয়াৰ যিহেতু গা ধোৱাৰ পৰিলক্ষিত হৈছে। ইয়াতে দেখিবলৈ পাইছে যিহেতু মানুহ সমাগম, বৃদ্ধাসকল বহি আছে। আপোনালোকৰ সম্পূৰ্ণ দৃশ্যসমূহ দেখাবলৈ অকণমান চেষ্টা কৰিছোঁ। আৰু এয়া চাওক কি সুন্দৰ ৰূপে বিয়াখন তোলা হৈছে। আৰু এনেধৰণৰ দেখিবলৈ পোৱা হৈছে ইয়াতে মানে তোলনি বিয়াসমূহ কিদৰে মানে সমাপ্ত কৰে, কিদৰে উলিয়ায় আৰু সমাপ্ত দিনাখন মানে কেনেধৰণৰ পৰিলক্ষিত হৈছে। মানুহ খুবেই মানে সমাগম ইয়াতে আৰু এনেধৰণৰ খুব মানে উৎসাহেৰে খুব মানে পালনেৰে কৰা হৈছে। আৰু লগতে মই দেখাবলৈ অকণমান চেষ্টা কৰিম আমাৰ যিহেতু বৃদ্ধ আমাৰ ভকতসকলে মানে কেনেধৰণৰ মানে বিয়াখন তুলিছে আৰু কেনেধৰণৰ মানে খোলাত যিহেতু এনেধৰণৰ সিহঁতি নীতি নিয়ম পালনেৰে এনেধৰণৰ বজাই ৰাখিছে। আপোনালোকক সম্পূৰ্ণ দৃশ্যসমূহ দেখাবলৈ অকণমান চেষ্টা কৰিছোঁ। ইয়াতে এনেধৰণৰ খোৱা বোৱা ব্যৱস্থা কৰা হৈছে, সম্পূৰ্ণ দেখাই আছোঁ মই কেনেধৰণৰ মানে খোৱা বোৱা ব্যৱস্থা কৰা হৈছে। আমাৰ মহিলাসকলৰ গোটেই দৃশ্যসমূহ দেখাবলৈ চেষ্টা কৰিছোঁ। সম্পূৰ্ণ চাওক, ভিডিঅ'টো খুবেই ভাল লাগিব বুলি আশা কৰিছোঁ। এতিয়া